নিশ্চয় ভালেই আছে ময়ো ভালেই আছোঁ আজি ৰাতিপুৱাৰ পৰা ভাবি আছোঁ ভিডিঅ' বনাওঁ কিন্তু এই মুহূৰ্তলৈকে মই মোবাইলটো চুবলৈকে সময় পোৱা নাই জাষ্ট মই আজৰি হৈছোঁ কামখিনি কৰি তাৰ পৰা মই ভাবিছোঁ নাই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়াৰ পৰাই বাকী কাম বন কৰি হৈ গৈছে আজি এই ৰাতিপুৱা যিখিনি কাম সেইখিনি কৰি হৈ গৈছে তাৰপিছত এতিয়া মই বেলকনিতে ৰখি আছোঁ পাছফালে মানে মই ৱেডাৰটো চাই আছোঁ বৰষুণ দিব নেকি কাপোৰ মেলিবৰ কাৰণে ৰখি আছোঁ ওপৰত যাব লাগে আচলতে বৰষুণ দি আছে যে এইকেইদিন অলপ দি আছে কিন্তু ভালকৈ বৰষুণ দিয়া নাই ভালকৈ লাগে বৰষুণটো গুৱাহাটীত বিশেষকৈ গতিকে অলপ মুকলি কৰা যেন পাইছোঁ এতিয়া কাপোৰখিনি মেলি থৈ আহোঁ তাৰপিছত ভাত বনাবলৈ আছে ৰিগক স্কুলৰ পৰা আনিবলৈ আছে মানে আমাৰ ৰিগক স্কুলত দিলোঁ তাৰ এতিয়া 3 বছৰ হ'ল যিহেতু প্লে গ্ৰুপতে দিছোঁ স্কুলত পাপাকে থ'লেগৈ আজি পাপাকে লৈ গৈছে যাওঁতে মই থ'বলৈ নগ'লোঁ আৰু মই মানে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা মুডতে আছোঁ ভিডিঅ' বনাওঁ সেইটো কাৰণে থ'বলৈও যোৱা নাই মই কিন্তু এতিয়া আনিবলৈ যাব লাগিব তাৰ আগতে কাপোৰখিনি মেলি লওঁ ভাতকেইটা বনাই লওঁ তাৰপিছত মই ৰিগক আনি লওঁ তাৰপৰা আকৌ ভিডিঅ' বনাম চাই থাকিব আপোনালোকে কাপোৰখিনি মেলিলে আহিছোঁ কিন্তু আকৌ বৰষুণ দিব যেন লাগিছে জানো আকৌ স্কুললৈ যোৱাৰ আগত মই কাপোৰখিনি আনি যাব লাগিব পিছে বৰষুণ দিলেও বেয়া নাপাওঁ দেই গুৱাহাটীবাসীসকলৰ এটা বহুত অসুবিধা হৈ আছে জানেই চাগে বহুতে যি কাৰ হৈছে বাৰু ক'বচোন দেই আমাৰ হৈছে কিন্তু আজি এমাহ ধৰি পানীৰ প্ৰব্লেম বহুত ফেচ কৰি আছোঁ যিহেতু আমি এমাহ ধৰি পানী কিনিয়ে আছোঁ কিনি ব্যৱহাৰ কৰি আছোঁ সেইকাৰণে মানে গুৱাহাটীবাসী ৰাইজে মানে ভালকৈ 3 জাকমান বৰষুণ দিলে ভাল পাই নিশ্চয় মই কিন্তু পাওঁ দেই তাৰপিছত আৰু নালাগে বৰষুণ ভালকৈ খালি কিনকিনীয়া বৰষুণ নহয় পূৰা একদম ডেমপিটা বৰষুণ 3 জাকমান লাগে যাতে পানী আহে আকৌ কোনে বাৰু গুৱাহাটীবাসী ৰাইজে এই প্ৰব্লেমটো ফেচ কৰিছে মোক জনাব কমেণ্ট কৰি বাকী এতিয়া ভাত বনাওঁ ভাতৰ কাৰণে মই দালিটো তুলি থৈ গৈছিলোঁ এতিয়া মই আন্দা বনাম মই এটা বস্তু দেখাম আমাৰ ৰিগৰ পাপাই কালি এটা বস্তু আনিছিলে আন্দা এইটো চিম্বল এইটো বাহুবলী আন্দা খাইছে চাগে বহুতে কিন্তু মই কিন্তু সঁচা কথা কৈছোঁ মই আজিৰ সৈতে মই 2 নম্বৰ বাৰ দেখিছোঁ ফাৰ্ষ্ট টাইম দেখিছিলোঁ পৰহি মই আমাৰ খানাপাৰাত যিটো ৰঙালী ফেষ্টিভেল হৈ আছে তাত ওলাইছিলে এইটো তাত দেখিছিলোঁ আৰু ছেকেণ্ড টাইম কালি ৰিগৰ পাপাই আনিছে এইটো কিন্তু খানাপাৰাৰ পৰা অনা নাই ফেষ্টিভেলৰ পৰা এইটো 6 মাইলৰ পৰা আনিছে বুলি কৈছে কিন্তু 6 মাইলতো পাই বোলে আপোনালোকে খবৰ কৰিব পাইছে চাগে কিছুমানে দেই মই কোৱা নাই যে নাই পোৱা বুলি কিন্তু মই আজি ফাৰ্ষ্ট টাইম খাই পেলাই জনাম বাৰু কেনেকুৱা হয় নামটো বাহুবলী নামেই বাহুবলী বাকী মই এতিয়া গাখীৰখিনি গৰম কৰি লওঁ গাখীৰ গৰম কৰিব লৈছোঁ ৰিক অহাৰ পিছত মই আকৌ গাখীৰ খুৱাব লাগিব তাক নেখায় খাব মন নকৰে আপোনালোকে জনাবচোন দেই বাচ্চাই যে গাখীৰ নেখায় কেনেকৈ খুৱায় মই হৰলিক্সৰ লগত দিওঁ বাৰু এনেই কেতিয়াবা সুধে এনেকৈ দি চাওঁ কিন্তু নেখায় সি খাব মন নকৰে মই কেতিয়াবা চেনিও মিক্স কৰি দিওঁ তাৰ লগত তথাপিতো সি গাখীৰ মানে বগা দেখিলেই মুখখন আঁতৰাই দিয়ে পানী বুলি খায় গাখীৰ হ'লে নেখায় পানী যদি এগিলাচ দি দিওঁ খাই দিব গাখীৰটো নেখায় কিন্তু কষ্ট কৰি অলপ খুৱাওঁগৈ আপোনালোকে বাৰু আপোনালোকৰ বাচ্চা যাৰ আছে খাব মন নকৰে নেকি জনাবচোন কেনেকৈ খুৱায় বাকী মই এতিয়া পটাপট ভাতখিনি বনাই লওঁ বনাই পেলাই মই তাক আনি লওঁগৈ অনাৰ পিছত আকৌ ভিডিঅ' বনাই আছোঁ চাই থাকিব সোনা চাই দিয়া হাই কৈ দিয়া হাই ফ্ৰেণ্ডছ কোৱা মই স্কুল গৈছিলোঁ কোৱা স্কুলৰ পৰা আহি কাপোৰ চেঞ্জ কৰাই নাই মোবাইলত ধৰিলোঁ কোৱা অকল মোবাইল চকলেটটো দেখাই দিয়া তোমাৰ চকলেটটো দেখাই দিয়া কোনে মাৰিলে কোনে মাৰিলে এনে কাপোৰ চেঞ্জ কৰাই নাই মোক মোবাইল লাগে কোৱা কাপোৰটো সলাই লোৱা তুমি স্কুলত কি কৰিলা টিফিন খালা আৰু কি খালা আলু ভাজি খালা আৰু কি খালা চকলেট খালা স্কুলত তোমাৰ ফ্ৰেণ্ডছ আছে নে টিফিনটো খালা গম পাইছা ফ্ৰেণ্ডছ আছে নে ভাজি খালা আৰু মিঠি খালা আৰু স্কুলত পঢ়িলা নে অকল মোবাইলৰ হাতত কিয় থাকা ৰ'বা দেই ৰ'ব মই কাপোৰটো সলাই লওঁ কোৱা মোবাইলটো দিম ৰ'বা মোবাইল তুমি চকলেটটো দেখাই দিয়া মায়ে কি দিলে তোমাক চকলেট কোৱা চকলেটটো দেখাই দিয়া ভিডিঅ'ত মোবাইলত দিলে দেখাই দিয়া
মৰম দিবা ফ্লাইং কিছ এটা দি দিয়া চবকে আই লাভ ইউ কোৱা মোৰ চুলিখিনি চোৱা মই খোপা বান্ধি থৈছো মই তাক কাপোৰকেইটা চেঞ্জ কৰি লওঁ এতিয়া দেই তাৰপৰা চকলেট খুলি দিম মই গোসাঁই কি কৰিছা তুমি আছা এইটো কি খাই আছানো চকলেট খাইছা চকলেটটো ক'ত লগাইছা মুখত তুমি দুষ্ট কৰি ভাল পোৱা নে ভাল পোৱা তুমি বহি পেলাই দেখাই দিয়াচোন তোমাৰ ফেচটো ধুনীয়াকৈ বহি দিয়া চকলেটটো দেখাই দিয়া তুমি তাৰমানে এইটো চকলেট খাই বেয়া পোৱা নে অঁ ফেচ পেক লগাইছা চকলেটটোৱে ফেচ পেক লগাইছে সি কি লগালা এই ভয় খুৱাই দিয়া ফেচ পেক লগাই ভয় খুৱাই দিয়া সেই কৈ দিয়া হোলী খেলিছা ফ্ৰেণ্ডছক কোৱাচোন হোলী খেলিবা কোৱা মই চকলেটে হোলী খেলিছো ফেচ পেক কৈ দিয়া ফেচ পেক কোনে লগাইনো মায়ে কোৱা অ সোনা এতিয়া শুবা নেকি ভাত খালা ভাত কিহে খালা কি আছিলে ভাতৰ লগত কণী আছিলে অঁ আচ্ছা কণীটো খালা অঁ অঁ বাকী এতিয়া তুমি শুবা তেন্তে হ'লে মায়ে কি গাব লাগিব খোজো দিব লাগিব আৰু কি গাব মায়ে কি গানটো কি দিব কোনটো গান গাব আমাৰে গোৱা আমাৰে মই নাই অঁ পিঠিটো কেনেকৈ খজাম পিঠিটো খজুৱাই থাকিব লাগে নে অঁ পিঠিটো খজুৱাই পেলাই কি গাম মই গাই দিয়া গানটো কি গাম আমাৰে মইনা কোৱা এতিয়া অলপ তাক খুৱাওঁ ভাত খালোঁ দুইটাই ভাত খাই পেলাই এতিয়া আমাৰে মইনা গাব লাগে সি শুব মোক কৈছে তুমি আমাৰে কোৱা আমাৰে শুই উঠিলোঁ অকণমান দুপৰীয়া শুলোঁ এৰি উঠাই নাই পিছে সি শুই আছে সি শুৱক অলপ টাইম বাকী আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'বোৰ বেছি দীঘল হৈ যাব আজি যিহেতু বহুত দিনৰ মূৰত প্ৰথম ভিডিঅ' দিছোঁ বাকী আপোনালোকে ছাপোৰ্ট কৰিব চাব ভিডিঅ'বোৰ সদায় দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ বাকী আজি একো নকওঁ আৰু থেংক ইউ বাই বাই